Hello friends, মই জ্যোতিষ্কা এণ্টাৰটেইনমেণ্ট নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি আমি জুগিবাৰী বিললৈ ফুৰিবলৈ আহিছোঁ। ফ্ৰেণ্ডছ, আজি জুগিবাৰীলৈ আহি বহুত মজা লাগিব বুলি ভাবিছোঁ মই। ফ্ৰেণ্ডছ, ভিডিঅ'টো তেতিয়া শেষলৈকে চাই থাকিব। ফ্ৰেণ্ডছ, এয়া দেখিছেনে কি ধুনীয়া সুন্দৰ পৰিৱেশ এয়া। ফ্ৰেণ্ডছ, চাবলৈ এতিয়া জুগিবাৰীখন চাই কেনেকুৱা ধুনীয়া লাগে আৰু কেনেকুৱা মজা। এতিয়া মই ভালে অহো সেয়া দেখিছেনে আমাৰ ভাইটিয়ে ইয়াত খেলি বহুত ভাল পাই আছে। ইমান ডাঙৰ মাছ মই জীৱনত প্ৰথমবাৰ দেখিছোঁ। বহুত ধুনীয়া লাগিছে ন ফ্ৰেণ্ডছ এই মাছজনী। ফ্ৰেণ্ডছ, এইটো দেখিছে ইমান ডাঙৰ সাপ পৰাঠে দি আছে ইয়াত। আৰু এইটোতে সাপ মুখখন মেলি আছে খামকে। আৰু ফ্ৰেণ্ডছ, এইটো চাওক, এইটোৱে যে মোক একদম পুৰা টেলেকা চুকে চাই আছে। দেখিয়ে কিমান মজা লাগিছে, বহুত ভয় লাগিছে দেই ফ্ৰেণ্ডছ মোক। এতিয়া মই আপোনালোকক আৰু ডাইন'ছৰ তাত খাম ব'লক। কিন্তু বহুত ভয় হয় ওখ যি হয়। ডাইন'ছৰ চাম হওক। ইমান দীঘল কিন্তু ভাঙি থাকিলে ফ্ৰেণ্ডছ।
হঠুনি ঘূৰোঁতে কি যে মোৰ ভয় লাগিলে মই ক'ব নালাগে মাথাটো ঘূৰাই গ'লগে এতিয়া আকৌ সেই গছজোপি আছে গছজোপি দেখিছেনে অকণ চাহত ল'বলৈ যাওঁ আৰু নহ'লে বেছিকৈ মাথা ঘূৰালে যদি ৰ'দত থাকোঁ নহয় এতিয়া মাথাটো ঘূৰাব আৰু এইটো চাইডৰ পৰা ভাল চাই যদি এইফালে ফ্ৰেণ্ডছ পিছত কিমান ডাঙৰ গছ ইয়াত চাহত বহিবলৈ বহুত মজা লাগিব এতিয়া ব'লক ভাগৰ যিহে ফ্ৰেণ্ডছ আৰু চক হৈয়ে দেখিছেনে সেইবোৰ মহ চৰি আছে এতিয়া যদি ইয়ালৈ আহে নহয় বহুত ধুনীয়া দেখিব ইয়াৰ সমাৱেশটো ফ্ৰেণ্ডছ এয়া হ'ল জুগিবাৰীৰ দলং আৰু সেয়া চব ফুলবিলাক কেনেকুৱা দেখিবলৈ মই এনেকুৱা ফুল কেতিয়াও দেখা নাই আৰু ইয়াত বহুত বগলী আৰু পৰিভ্ৰমী চৰাই আছেহি আপোনালোকে যিহেতু চাব পাৰে আৰু আপোনালোকে যদি ইয়ালৈ আহে নহয় বহুত ধুনীয়া দেখিব ইয়াৰ ইয়াত চাই হৈ গ'ল এতিয়া আমি ইয়াৰ পৰা যাওঁগৈ তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ আপোনালোকে যদি আজি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ মোৰ ভিডিঅ'টা লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইবটো কাষত থকা বেল আইকনটো টিপিব নাপাহৰিব বাই